এইটো বৰ ধুনীয়া বিজ্ঞানৰ পৰীক্ষা। এইটো এটা মৰম লগা খেলা বস্তু হয়গে। দুটা পিংপং বল লোৱা আৰু এডাল সূতা বেজীৰ সহায়ত বল দুটাৰ মাজেৰে পাৰ কৰা। সূতাৰ শেষৰ মূৰত এটা গাঁঠি মাৰা। ইয়াৰ দ্বাৰা চিয়ৰ হোৱাৰ যে সূতাডাল ওলাই নাহে। এতিয়া সূতাৰ আনটো মূৰ আনটো বলৰ মাজেৰে আগৰে পাৰ কৰা। ইয়াৰ পিছত দেখিবা সূতাৰ এটা মূৰত দুটা বল থাকিব। তেনেকৈ কেইবাটাও জোৰা বনোৱা। ওজন আৰু পাতল বল লৈ প্ৰথমতে দুটা একে বল লৈ বনোৱা। এতিয়া দুয়োটাৰ মাজত অলপ ধৰি থাকা আৰু বলক অলপ ওপৰলৈ উঠাই এৰি দিয়া। দেখিবা বল কেইটা প্ৰথমে খুন্দা খাব, তাৰ পিছত এটাই আনটোক ঠেলি পঠাব। সূতাডাল বেলেগ বেলেগকৈ উঠাই আৰু নমাই দি বল কেইটা বাউন্স কৰিব পাৰা। মন কৰিবা যে একে ওজনৰ বল কেইটাই ইটোৱে সিটোক একে দূৰত্বলৈ ঠেলি পঠায়। এইটোৱে হৈছে কনজাৰভেশ্যন অফ মমেণ্টামৰ সূত্ৰ। পিছৰ বাৰ এটা পাতল আৰু এটা ওজন থকা বল লোৱা। দেখিবা ওজন বলটোৱে পাতলটোক বহুত দূৰলৈ ঠেলি পঠিয়ায়, কিন্তু ওজন বলটো বেছি দূৰলৈ নাযায়। শেষৰ বাৰত এটা ওজন বল আৰু পিংপং বল লোৱা দেখিবা। আশা কৰা মতে পিংপং বলটো বহুত দূৰলৈ যাব।